ভাল পালে বেয়া পালেও মিষ্টাৰ জিৰো সদায় আপোনালোকৰ লগত সত্যৰ পথত। তো গাইজ যিটো স্ক্ৰীনত দেখাবিলাক এই ভিডিঅ'টো তো ভাইৰেল হ'বৰ কাৰণে যাই কিনে সাংস্কৃতিক বিপথে পৰিচালিত কৰি কি পৰিস্থিতি পৰিপক্ষীন হ'ল আপোনালোকে নিজে দেখা পালাক। তো কোনো একো কৰিব নালাগে। তো যদি সাংস্কৃতিক বিপথে পৰিচালিত কৰে তেনেহ'লে এনেহানকৈ মুখ ঠেকচা খাই কিনে পৰাটোৱে স্বাভাৱিক। নাই কি কয় গাইজ? বাই বাই, জয় আই অসম।